এতিয়া মানে যোৰ পইচা উলিয়াই লৈছে কেছ পইচা বা বজাৰৰ পৰা মানে যি বস্তু লাগে বস্তুবিলাক কিনি লৈছে। গুড ইভিনিং। আজি মানে আমাৰ লগৰ যিখিনি 117 বেষ্টৰ মানে 50%কৈ আমাৰ ল'ৰা যিহেতু ঘৰৰ ওচৰত আজি ট্ৰেন্সফাৰ যাব। তো মোৰ লগৰো আপোনালোকক কৈ থাকোঁ কবৈত্য আৰু যিটো অতুল দাস আৰু মোৰ লগৰো কেইটামান 117 বেষ্টৰ সিহঁতিও আহিছে। মানে আজি সিহঁতি যাব আৰু মানে 50% মাতিছে আজি, কাইলৈ আৰু 50% মাতিব। মানে পৰহিলৈ পঠিয়াব। আজি কালি মাতাখিনি আজি পঠিয়াব আৰু বাকীখিনি পৰহিলৈ পঠিয়াব। চ' মই আপোনালোকৰ পৰহিলৈ যাম, যিহেতু সিহঁতকেইটা মোৰ লগৰকেইটা আগতেই যাব, যিহেতু সিহঁতৰ আগতে অৰ্ডাৰ পাই গ'ল 50%ৰ ভিতৰত। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। সিহঁতি বেডিং বান্ধি আছে এতিয়া বৰ্তমান। আজি ৰাতি ট্ৰেইনত যাবগৈ, যিহেতু বাছ নাপায় সিহঁতৰ। চ' ট্ৰেইনত যাব। অতুল আৰু আৰু লগৰকেইটা চাব। অতুলৰ ৰুমটো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আমাৰ CGO ওলাই গ'ল ফাৰ্ষ্ট CGO। এইটো CGOয়ে বেগ লৈ ল'লে, বেগ পেকিং কৰিলে। তো আপোনালোকৰ যাবই আৰু। ক'ত আছিলে? গুৱাহাটী যাবি নহয়, হেডকোৱাৰ্টাৰটো ক'ত আছিলে? গোৱালপাৰা। আৰু সি ঘৰত গৈ কি ল'বি বোলে? মিষ্টাৰ CGOয়ে ৰয়েল এনফিল্ড ল'ব ঘৰৰ ওচৰত গ'লে। তো আপোনালোকে চাই লওক। মিষ্টাৰ CGO ঘামি টাপি অৱস্থা নাই, কাৰণ সি মানে কি আপোনালোকৰ আজি সি যাব লাগিব যে ৰাতিলৈ। চ' সেইকাৰণে মানে কাম চাম কৰি তৎ পোৱা নাই। আৰু এইফালে আমাৰ অতুলেও বান্ধি আছে, আপোনালোকৰ বেডিং বান্ধি আছে। গামোচা দিছে, গামোচা এখন বেডিং উঠালে অতুল আছে। ইয়াত আহিছে অতুল দাসৰ সম্পত্তি এইবিলাক। আমাৰ অতুল দাসৰ এইটো তোমাৰ এইটো এটা ৰঙা ন, ৰঙাটো আৰু এইটো বেডিংটো আৰু এইটো ন। তাকে অতুল দাস আৰু আমাৰ কবৈত্য ক'ত গ'ল? ঐ কবৈত্য, তোক বিচাৰি পোৱা হৈছে। ৰাইজে বহুত মিছ কৰিব তোৰ নিচিনা মানুহ এটাক, আৰু মইতো বিশেষকৈ বেছি। ৰাইজ হয় নে নহয় কৈ দিয়ক। একেলগে যাব নাপালোঁ আৰু, কাৰণ আমি কাইলৈ যাব লাগিব, সি ধৰি লওক আজি যাব। চাকৰি কৰিছোঁ যাতে এঠাইৰ পৰা আন এঠাইলৈ যাব লাগিব। চৰকাৰৰ গোলাম, চৰকাৰে য'ত পঠাই তাতে যাব লাগিব। চাকৰি কৰিব মন গ'লে চাকৰি যদি কৰিব মন আছে, এইটো কিন্তু মানে জিলিব লাগিব, মানে সহ্য কৰিব লাগিব। মানে এটা জেগাত নিগাজি গৈ বেছি দিন থাকিব নাপাওঁ। এইটো জেগাত এটা জেগাত আপোন হোৱাৰ লগে লগে আন এটা জেগাত ট্ৰান্সফাৰ কৰি দিব। তাৰপিছত আৰু যদি সেইটো জেগা আপোন হয়, তাৰপিছত আৰু এটা বেলেগ জেগাত ট্ৰান্সফাৰ কৰি দিব। মানে ঘৰৰ ওচৰত যাব পাৰে। মানে কি কৈছে সি নিজে গম নাপায়। সি উল্টাটো পজিটিভ নহয়, সি নিগেটিভ মাইণ্ড মানুহ। মানে আমাৰ চবতকৈ নিগেটিভ মাল হ'ল ইয়ে। কিন্তু এনফিল্ড ল'ব ল'ৰা বাম বেট কৰি যাব। আপোনালোকে দেখিলে কেতিয়াবা কমেণ্ট কৰিব দেই এই ভিডিঅ'টোত। যদি আমাৰ CGOক যদি বাই চান্স গুৱাহাটী যদি দেখা পাই যায়, আপোনালোকে কমেণ্ট কৰিব। মোক এটা বিশেষকৈ কমেণ্ট কৰিব, CGOয়ে ৰয়েল এনফিল্ড লৈ কেনেকৈ দৌৰাই পাইছে। মই কি কৈছোঁ, পংকজ পাঠকৰ পৰা চুলিখিনি গাজে আনি মই নিজে ইউটিউব চেনেল খুলিম আৰু নিজে মই ভিডিঅ' বনাম, আৰু আপোনালোকৰ মৰম চেনেহ কৰিব। মই আকৌ ভিডিঅ' বনাই থাকিম। আমাৰ মানে কি পংকজ পাঠকৰ যিটো আপোনালোকৰ ক্ৰীমটোৰ কথা কৈছিল, ক্ৰীমটো সি লগাব, মানে লগাই পিনে সি চুলি গজাই ৰয়েল এনফিল্ড লৈ সি ইউটিউবাৰ হ'ব বোলে, সি কৈ আছে। আৰু চাই লওক। এতিয়া বেডিং চাফা কৰি আছে, বেগ চেগ চাফা কৰিছে। ইয়াতে বস্তু ভৰাই লৈ যাব যিহেতু। এতিয়া মাছ চাম বুলি কৈছিলি, মাছকে আনিম দে। হয়, মাছটো খুৱাই পঠিয়াম আৰু লাষ্ট যোৱা বুলি, হয় নে নহয়? সি ডাঙৰ খাবি নে সৰু খাবি? আমাৰ কবৈত্য মাছ খাম বুলি কৈছে, যিহেতু যাবগৈ আজি। নোপালে এইটো বহুত বেয়া কথা হ'ব। তো সেইকাৰণে কবৈত্য মানে কি মেচ কামাণ্ডা বুলি আজিও মাছ পামেই, যেনেকৈ নহওক। আৰু আমাৰ এইটো অতুল দাস সেইদিনাখন বৃহস্পতিবাৰে খাব নোৱাৰিলে, তাৰ ব্ৰত আছিল কাৰণে। তো আজি মাছ লৈ আহিছোঁ, আৰু সেইকাৰণে লৈ আহোঁ মেচৰ পৰা। আপোনালোকৰ এইটো লগ দেখা নাপায় আৰু মোক। পোহৰত থাকিব নিবিচাৰে ন একদম। চুক পায় নে নাপায় তাৰো ঠিক নাই দেই। এতিয়া মানে যোৰ পইচা উলিয়াই লৈছে, কেছ পইচা বা বজাৰৰ পৰা মানে যি বস্তু লাগে বস্তুবিলাক কিনি লৈছে। কবৈত্য আৰু এইকেইটা লগৰ, বাকীকেইটা ট্ৰেন্সফাৰ মানে কাইলৈ হ'ব। চ' আমাৰ এইকেইটা লগৰ চবৰে বেডিং চেডিং বান্ধা হৈ গৈছে, আৰু ট্ৰেইন আছে যিহেতু ৰাতিলৈ। তো যাব আৰু আমাৰ এইফালৰ মেইন বছ কবৈত্য এইটো ওলাই আছে, বেডিং চেডিং বান্ধি ক্লিয়াৰ হ'ল। তাৰ এইটো বিচনাত পেকিং কৰিছে চব। ফেনখন এতিয়া ফেনখন ক'ত সোমাবি তই? ফেনখন ক'ত সোমাবি? দে সোমাই দিবি, গাড়ী ট্ৰেইনতহে যাবি ন, ট্ৰেইনত গ'লে ইমান প্ৰব্লেম নাই দে। হয়
হা এই বডি মজা বডি খালি চুলিটো গজাই ল'বি আৰু বুজিছ 9:30 যাবগৈ ল'ৰা ফূৰ্তি দেখিছে এয়া বেডিং তাৰ তো এতিয়া আমাৰ অতুল দাস আৰু ধনেশ্বৰ কৈবৰ্ত যাব ওলাইছে যিহেতু ৰাতি আপোনাৰ 8টা বজাত ট্ৰেইন আছে যিহেতু ৰাতি হ'লে যাব ওলাইছে ভাতটো খাই আৰু যাব আৰু বুজিছে নহয় আৰু বেয়া লাগিছে যিহেতু আমাৰ চবৰে বেয়া লাগিছে আজি খালী হৈ যাব যিহেতু আমাৰ অতুল দাস আৰু ধনেশ্বৰ কৈবৰ্ত গুচি যাব যিহেতু মানে ধনেশ্বৰ কৈবৰ্তই মাছ খাওঁ বুলি কৈছিলে যিহেতু আজি যাবগৈ সেইবাবে তাৰ আশাটো নিৰাশা কৰা নাই যিহেতু ৰিকুৱেষ্ট ভাই বন্ধু হিচাপে ৰিকুৱেষ্টটো মানিবই লাগিব সেইবাবে মই আজি মাছ লৈ আহিছোঁ লগতে নেমু চেমু লৈ আহিছোঁ যে মানে কি যোৱা দিনটোতো অন্ততঃ মনটো ভাল পাই যায় যে আৰু সি মোৰ কাৰণে কি লৈ আহিছে গম পাইছেনে নাই ৰাইজ সি মোৰ কাৰণে এটা বস্তু লৈ আহিছে এটা বস্তু হ'লে পানী বটলটো সি গম পাইছে যে পানী বটলটো আনিবই লাগিব বুজিছে নহয় ট্ৰেইনত যাম আৰু আমিনুল মই কৈবৰ্ত আমি যাম আৰু ঠিক আছে ভাত পানী খাই আছোঁ আৰু তই মালি ভাই তুমি ক'ত যাবা বৰপেটাত যাবা অঁ ঠিকে আছে বঢ়িয়া চব নিজৰ ঘৰ ওচৰত পাইছে ভাল লাগিছে সেইবাবে আৰু আমাৰ ছাৰহঁতে এতিয়া বৰ্তমান বাহিৰত খেলি আছে বেডমিণ্টন খেল যিহেতু ভাল পাওঁ এতিয়া খেলিব নোৱাৰোঁ যিটো গৰম মাৰিছে খেলা নাই আৰু এইজন আমাৰ আৰু ছাৰ যিজন মানে কি 22 আছাম পুলিচ বিদ্যালয়ৰ ৰিজাৰ্ভ অফিচাৰ চাওক গাইছ আৰু এয়াই পৰিৱেশ চব ভাঙা চিঙা হৈ গ'ল চব বেডিং পেক কৰিলে আমাৰ লগৰবোৰে যিহেতু অতুলৰ বেডিংটো দেখুৱাই দিছোঁ অতুলৰ বেডিংটো এইটো বেগ টলি বেগ আৰু এইটো আপোনালোকৰ ট্ৰাংক আৰু এইখিনি দেখিছে নহয় ইমান বেডিং ভাবে সকলোৱে ভাবে মানুহটো গ'লেই হ'ব বুলি কিন্তু মানুহটো গ'লে নহ'ব এয়া বেডিং দেখিছে নহয় বহুত বস্তু থাকে গম পাইছেনে চ' গাইজ সিমানে ময়ো যোৱা দিনাখন মই চাগে কাইলৈ আমাৰ নটিচ ওলাব মই যোৱা দিনাখনো আপোনালোকে দেখিব বহুত বেডিং থাকে বুজিছেনে গাইজ আৰু ক'বতো ভালদৰে ভাত খা দেই অঁ